NSAত গ্ৰেপ্তাৰ কৰিছিলে তেতিয়া এখেতে মোক কৈছিলে যে তুমি চিন্তা নকৰিবা NSAত গ্ৰেপ্তাৰ কৰিলে কি বহুতখিনি সুবিধা পাব ফাৰ্ষ্ট ক্লাছ হেৰি নিচিনা সুবিধা পাব তেতিয়া মই অৱশ্যে আমি 17 দিনৰ মূৰতহে তাক লগ কৰিব পাইছোঁ তেতিয়া মোক কৈছিলে যে তুমি ময়ে গৈছোঁ যিহেতু জেললৈ তেতিয়া কৈছিলে কি এইখিনি সুবিধা পাইছে নাই তাক সুধিবা আৰু যদি নাই পোৱা তুমি জেইলাৰক কৈ আহিবা পিছত আমি ইলেকশ্যন কৰি মানে আপোনাক জিকাই আনিম তেনেকৈও অফাৰ দিছিলে কিন্তু তেওঁ সেইটো গ্ৰহণ নকৰিলে যে ক'লে যে 855 জন শ্বহীদ হ'ল তাৰ বিনিময়ত মই গ্ৰহণ নকৰোঁ মানে আৰু এখেতে মানে মাজে মাজেহে দেখা দিয়েহি আৰু ডিব্ৰুগড় ক'ত থাকেতো কি কৰে মই নাজানো বা অন্য ঠাইত থাকে যদিও নাজানো সেই সময়ত মোক প্ৰায় মানে খং দিছিলে আলফাৰ মানে সেনাধ্যক্ষ পৰেশ বৰুৱাদেৱে নমস্কাৰ আলাপৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই দীপশিখাই আজিও মই আলাপৰ ষ্টুডিঅ'ত নাই আজি এনেকুৱা এগৰাকী কি বুলি কম মহিলা মোৰ লগত আছে যাক মই মা বুলি মাতো মোৰ লগত এটা বেলেগ ধৰণৰ সম্পৰ্ক আৰু মই ভাবো মানে সকলোৱে হয়তো জানে তেওঁলোকটো মানে শিৱসাগৰৰ চলিহা ফেমিলি বুলি ক'লে চিনি নোপোৱা মানুহ কোনো নাইকিয়া কিন্তু মই ভাবো মানে অসমৰ প্ৰতিখন জিলাত প্ৰত্যেকেই নিশ্চয় এই মানুহগৰাকীকো জানে গতিকে মই বহুত বেছি দীঘলীয়া নকৰোঁ তেওঁৰ বিষয়ে ক'বলৈ আৰু তেখেত হ'ল ৰাকা চলিহা মা আপোনাক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছো নমস্কাৰ মা বহুত কথা আছে আপোনাৰ লগত পাতিবলৈ মই পাৰ্চনেলি বহুত কথা জানিলেও মই ভাবো মানে আপোনাৰ এই কাহিনীখিনি দৰ্শকেও জনাটো খুব জৰুৰী কাৰণ হয়তো শৃংখলক বা দেউতাক সকলোৱে জানে দেউতাক সকলোৱে জানিছিলে বা শৃংখলক সকলোৱে জানে কিন্তু আপুনি বেকত থাকি যিখিনি কৰি আছে সেইখিনি আপোনাক দেখি থকাখিনিৰ বাহিৰে হয়তো বহুতে নাজানে গতিকে মই বিচাৰো মানে আপোনাক সেনেকেও সকলোৱে জানক যে এগৰাকী মহিলা হিচাপে আপুনি ঘৰত থাকি কেনেকে গোটেই বস্তুখিনি চম্ভালি থাকিব লগা হৈছে একদম আগৰ পৰা আৰম্ভ কৰো দেউতাক যেতিয়া লগ পাইছিলে যেহেতু ওচৰৰে হয় সেই সময়ত দেউতাটো তেতিয়াৰ পৰাই সংগ্ৰামী আছিলে তেতিয়াৰ পৰাই আছিলে আপুনি সেইখিনি সময় বাধাৰ সন্মুখীন হৈছিল নে ঘৰৰ পৰা নিশ্চয় হৈছিলোঁ কাৰণ যিহেতু আমাৰ প্ৰেম বিবাহ আছিলে গতিকে ঘৰত প্ৰথমে কথাটো মাহঁতে মানি লোৱা নাছিলে মা দেউতাই যিহেতু তেখেতে অকল আন্দোলন কৰিয়ে হেৰি কৰিছিলে কিন্তু মোৰ মায়ে মানে এইখিনি সময়ত মোক বহুতখিনি মানে দেউতাক বুজাই পেলাই মোক মানে হয়তো তেওঁ আমাৰ এখেতৰ বিষয়ে প্ৰণৱজিৎ চলিহাৰ বিষয়ে কিবা এটা ভৱিষ্যতে মানে হেৰি হ'ব বুলি কিবা এটা ভাল হ'ব বুলি ভাবি অনুমান কৰিয়ে মায়ে বহুতখিনি কথা মানে দেউতাক বুজাই বঢ়াই সৈমান কৰিছিলে তেখেতলৈ বিয়া দিবলৈ এইদৰে আমাৰ মানে বিয়াখন হ'লগৈ আৰু যিহেতু আপুনি একদম বেলেগ এটা পৰিৱেশৰ পৰা আহিছিলে আৰু দেউতাক সদায় আন্দোলনতে দেখিছিলে তেতিয়া আপোনাৰ মানে পৰিৱেশটো মানে আপুনি পৰিৱেশটোৰ লগত মিলিবৰ কাৰণে আপোনাৰ অসুবিধা হৈছিল নে নিশ্চয় হৈছিলে বহুত অসুবিধা হৈছিলে সকলো ছোৱালীয়ে সেইখিনি সময়ত আমি ছোৱালীয়ে আছিলো আৰু মোৰ 21 বছৰ 22 বছৰতে বিয়া হৈছে আৰু সেইখিনি সময়ত এটা ছোৱালীবোৰৰ প্ৰত্যেক ছোৱালীৰ এটা সপোন থাকে যে মানুহজন এনেকুৱা হওক প্ৰত্যেকে বেলেগ ধৰণে কল্পনা কৰে ময়ো সেই তাৰ ব্যতিক্ৰম নাছিলো ময়ো সেইদৰে ভাবিছিলো কিন্তু মাজে মাজে বহুতখিনি ক্ষেত্ৰত হতাশো হৈছিলো তথাপিও আমি মানে জইণ্ট ফেমিলিতে আছিলো সেইফালৰ পৰা মই যিহেতু আমাৰ ঘৰত অকলশৰীয়াকে ডাঙৰ হৈছিলো আমাৰ দাদা আৰু ময়ে আছিলো জইণ্ট ফেমিলিত চলিবলৈও অকমান অসুবিধা পাইছিলো এই ক্ষেত্ৰত অৱশ্যে মোৰ ননদ বৰজনা দেওৰ সকলোৱে মোক বহুত সহায় কৰিছিলে শাহুমাকে প্ৰমুখ্য কৰি গতিকে মানে সেইবোৰ সৰু সুৰা বাধা মানে হেৰিবোৰ মানে অতিক্ৰম কৰি আহিলো আৰু এইখিনি ক্ষেত্ৰত মোৰ স্বামীৰ পৰা মই যথেষ্ট সহায় পাইছিলো আৰু মই যিমান দূৰ জানো মাহঁতৰ গোটেই ফেমিলিটো মাৰ ফেমিলিটোৱে হওক বা দেউতাৰ যিটো ফেমিলি আপোনালোকৰ খুব এটা ভাল বণ্ডিং হয় আৰু যিহেতু মই গোটেইখিনিকে চিনিয়ে পাওঁ আৰু মা যেতিয়া আপোনাৰ প্ৰথম সন্তান কাৰ্বি আচলতে মোৰ খুব ভাল বান্ধৱী হয় কাৰ্বি যেতিয়া জন্ম হৈছিলে সেই সময়খিনিতে দেউতা কিন্তু কাষত নাছিলে সেইটো সেই কাহিনীখিনি মই জানো কোনে আপোনাক হস্পিটেললৈ নিছিলে কোনে চহী কৰিছিলে সেই গোটেই কাহিনীখিনি মই জানো আৰু কিন্তু মই সেইখিনি আপোনাৰ মুখেৰে দৰ্শকক জনাব বিচাৰিছো সেইখিনি সময়ত আচলতে অসম আন্দোলনৰ একদম মানে ভৰপক সময় আছিলে 83ত
গতিকে আমাৰ এখেতে এইখিনিতে নেতৃত্ব, যদিও তেওঁ মানে একদম মানে ছাত্ৰ সন্থাত মানে ছাত্ৰ হৈ নাছিলে, তথাপিও তেওঁ গোটেইখিনি নেতৃত্ব দি আছিলে। তাৰপিছতে যেতিয়া মোক মানে নাৰ্ছিং হোমত ভৰ্তি কৰিবলৈ হ'ল ডিব্ৰুগড়ত, মানে কোনো ইখন নাৰ্ছিং হোমে নলয়, সিখন নাৰ্ছিং হোমে নলয়, দেউতাৰ কাৰণে নলয়, নামটো শুনি পেলাই নলয়। তাৰপিছতে ইয়াতে ডিব্ৰুগড়ৰ মনোবিজন খাৰঘৰীয়া, ইয়াত ONGCত চাকৰি কৰিছিলে, তেখেতৰ নামত মানে তেখেতৰে নামটো, তেখেতৰ যোগেদিয়ে মোৰ নামটো মানে সোমালে আৰু তাত মানে নাৰ্ছিং হোমত ভৰ্তি হ'ল। আৰু এখেতে মানে মাজে মাজেহে দেখা দিয়েহি, আৰু ডিব্ৰুগড় ক'ত থাকেতো কি কৰে মই নাজানো, বা অন্য ঠাইত থাকে যদিও নাজানো। সেই সময়ত মোক প্ৰায়ে মানে খং দিছিলে আলফাৰ মানে সেনাধ্যক্ষ পৰেশ বৰুৱাদেৱে। প্ৰায়ে আবেলি তেওঁ মোলৈ চাওমিন লৈ আহিছিলে। তেতিয়া তেখেতসকল অভাৰগ্ৰাউণ্ড আছিলে, তেখেতসকল তেতিয়া মানে হেৰি হোৱা নাছিলে, অভাৰগ্ৰাউণ্ড আছিলে। তেখেতে প্ৰায়ে মোক চিকেন চুপ আৰু মানে চাওমিন আনি খুৱাইছিলে। আবেলি সময়তো তেওঁ প্ৰায়ে মোক ফোন দিছিলেহি আহি। তাৰপিছত যেতিয়া মানে মোৰ ছোৱালী কাৰ্বি জন্ম হ'ল, জন্ম হোৱাৰো পিছতহে 3 দিনমানৰ পিছতহে এওঁ মানে প্ৰথম সন্তানৰ মুখ দেখিবলৈ পাইছিলে। কি আচৰিত কথা, মানে যিটো সময়ত দেউতাক এজন বা স্বামী এজন কাষত থাকিব লাগিছিলে, সেইখিনি সময়ত মাৰ কাষত কিন্তু দেউতা নাছিলে। দেউতা বুলি মই অথনিৰ পৰা কৈ আছো, যাক আপোনালোকে সকলোৱে জানে, ৰমু চলিহা বুলি, প্ৰণৱজিৎ চলিহা। তেখেতৰ আজি এবছৰৰ আগত তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। গতিকে দেউতাৰ কথা কৈ আছো। দেউতাই সেইখিনি সময়ত কাৰ্বিক 3 দিনৰ পিছতহে দেখিছিলে, যিটো সময়ত আপোনাক লগত থাকিব লাগিছিলে। সেইটো কাৰণে কেতিয়াবা আপোনাৰ আক্ষেপ আছেনে? প্ৰথমে মানে বহুত মানে বেয়া লাগিছিলে। তাৰপিছত ভাবিলো যে মই এনেকুৱা এজন মানুহৰ লগতে মানে সংসাৰ কৰিম বুলি মই আগবাঢ়ি যিহেতু আহিলো, নিজে আহিছো, গতিকে সেইখিনি মই মানে মিলাই চলিছো আৰু তাৰপিছত আহো কাৰ্বি জন্ম হ'ল। কাৰ্বিৰ পিছত আপোনালোকৰ জীৱনলৈ শৃংখল আহিলে। শৃংখলো এতিয়া যেনেকে ওলাই গৈছে ৰাইজৰ মাজলে, দেউতাৰ কাৰণে আপুনি গোটেই জীৱনটোৱে আপুনি তেনেকে আপুনি চলিব লগা হ'ল। পিছলৈকেও দেউতাই আপুনি তেনেকেই পালে। আৰু দেউতাক যেতিয়া কাৰাগাৰত, সেই কথাখিনি আগতে পাতি লওঁ, কাৰাগাৰত যিখিনি সময়ত কটাইছিলে, 117 বাৰ দেউতা কাৰাগাৰলৈ গৈছিলে। আপোনাৰ বিয়াৰ পাছতো আছিলে, সেইবিলাক কেনেকে আপুনি হেণ্ডেল কৰিছিলে? তেতিয়া আচলতে মানে মই খুব মানে মই নিজেই ভাবি নাপাওঁ মই কেনেকে ইমানখিনি মানে ইমান সাহসী হৈ গ'লো, এনেকুৱা হৈ গ'লো। মই মানে বহুতখিনি কষ্ট কৰিলো আৰু দেই তেখেতৰ কাৰণে। মানে কষ্ট মানে কি, তেখেতে এদিন ৰাতি পুলিচে বিচাৰি আহে, তেতিয়া আমি মানে মোৰ ঘৰতে আছিলো। এদিন ৰাতি 1টামান বজাত খুব দৰ্জা ঢকিয়াইছে। যিহেতু মোৰ আমাৰ ৰুমটো মুখতে আছিলে, মই ওলাই আহি দৰ্জাখন খুলি দিছো। মই ভাবিছো এওঁ আহিছে বুলি ভাবিছিলো, এখেত আহিছে বুলি ভাবিছো। মানে ৰাতি তেনেকে কেতিয়াবা আহে। মানে মই সেই ভাবি আছিলো, মানে মনতে ভাবি থাকোতে মানে ভাবিলো যে তেওঁৱে আহিছে নেকি। ভাবি লৰালৈকে উঠি মই দৰ্জাখন খুলি দিছো, চাৰিওফালে পুলিচ। মানে তেতিয়া মোৰ বৰজনা দেওৰ শাহুহঁতে মানে পিছত মোক খং কৰিছে যে তুমি তেনেকে দৰ্জাখন খুলি নিদিবা। মানে সেই তেনেকুৱাবোৰ বহুতো ঘটনা ঘটিছে। আৰু আৰু এবাৰ এটা ঘটনা মই আপোনাৰ মুখেৰে নহয় চাগে, দেউতাৰ ঢুকোৱাৰ সময়ত মই এই কথাটো শুনিছিলো। এই যে ঘৰলে কোনোবা আহিছিলে কাপোৰ কানি লৈ, দেউতাই যে একোৱে একচেপ্ট কৰা নাছিলে, দেউতা যে কেনেকুৱা এজন মনৰ মানুহ আছিলে, সেই কথাটো মই জনাব বিচাৰিছো। তেখেতে মানে আজীৱন ত্যাগেই কৰি গ'ল, গ্ৰহণ কৰা নেদেখিলোৱে। মানে তেখেতে যিটো সময়ত মানে ধৰা অসম আন্দোলনৰ হৈ গ'ল, তাৰপিছত AGP চৰকাৰ গঠন হ'ল, তেতিয়া তেওঁৰে গোটেইখিনি মানুহে ধৰা মন্ত্ৰী MLA হৈ গ'ল। ভিগু ফুকন তেখেতৰ অতি ক্ল'জ আছিলে। আৰু ললিত চন্দ্ৰ ৰাজখোৱা, সেইদৰে দিগেন মহন্ত আৰু বহুতো আছিলে। মানে কেইজনমান খুব মানে তেওঁৰ লগত ঘনিষ্ঠ আছিলে। তেওঁ সেইখিনি সময়ত মানে সুবিধা লওঁ বুলি ভবা হলে মানে অপাৰ সুবিধা। আৰু এতিয়া হয়তো আমি মানে আজি যিটো ঘৰত আমি বহি কথা পাতি আছো, সেইটো ঘৰ হয়তো নাথাকিলেহেঁতেন। তেতিয়া বহুত বেলেগ ধৰণৰ মানে আমাৰ মানে হেৰি হ'লহেঁতেন। হয়তো শৃংখলো এই ৰাজহুৱা জীৱনলৈ নাহিলেহেঁতেন, এনেকুৱা ভাবো আৰু দেই। আৰু মানে সেইবোৰ সময়ত মানে তেওঁ কোনো গ্ৰহণেই নকৰিলে।
অৱশ্যে তেখেতসকলে বহুতখিনি তেওঁক অফাৰ দিছিলে দেই, বহুতখিনি, আনকি মানে মিনিষ্টাৰ হ'বলৈও মানে হেৰি কৰিছে যে আপুনি হওক, নেক্সট মানে পিছত আমি ইলেকশ্যন কৰি মানে আপোনাক জিকাই আনিম, তেনেকেও অফাৰ দিছিলে। কিন্তু তেওঁ সেইটো গ্ৰহণ নকৰিলে যে ক'লে যে 855 জন শ্বহীদ হ'ল, তাৰ বিনিময়ত মই গ্ৰহণ নকৰোঁ, মানে সেই শ্বহীদৰ মূল্য কোনে দিব, এই বুলি তেওঁ কোৱা কথা আৰু সেই বুলিয়ে ক'লে। তাৰপিছত তেখেতক হেৰি মহলৰ লাইচেঞ্চ দিছিলে, আমুক দিছিলে, নানান ধৰণৰ অফাৰ দিছিলে, কিন্তু তেওঁ কোনো এটা গ্ৰহণ নকৰিলে, আজীৱন ত্যাগেই কৰি গ'ল। আৰু মানে ঘৰলৈ মানে এবাৰ মানুহ এজনে বহুত বস্তু লৈ আহিছে, আনকি মানে তেতিয়া দিনত আজিৰ দিনৰ নিচিনা গুগল পে' নাছিলে বা অন্য ধৰণৰ সুবিধা নাছিলে ন, তেতিয়া বস্তাত টকা আনিছিলে, মানে জীৱনত আৰু মানে মই অৱশ্যে বস্তাকেইটা নেদেখিলো, 3 বস্তা টকা আহিছে, আহি ঘৰৰ আগত মানে ঢেৰ গাড়ী, আৰু তেখেতক দেউতাই কিবা এটা সহায় কৰি থৈছিলে, সহায় কৰি দিছিলে, তাৰ বিনিময়ত মানে টকা দিবলৈ আহিছিলে 3 বস্তা টকা। তাৰপিছত ঘৰৰ আগত গাড়ী ঢেৰ গাড়ী। পিছত মই সুধিলো কি হ'ল, বোলে এনেকুৱা কথা, সেয়া গ'ল। তাৰপিছত এবাৰ আৰু এজন তেনেকৈ অসংখ্য মানুহ, আৰু এজন মানুহ মানে আহিছে, হেৰি তেখেতকো সৰু কিবা এটা সহায় কৰি থৈছিলে। তেতিয়া মানে মানুহজনে পইচা, কাপোৰ কানি এনেকৈ কিবা কিবি লৈ আহিছে, আৰু মাছ চাছ কিবা কিবি আনিছে। তাৰপিছতে এওঁ বাকী সকলো ঘূৰাই চব মানে হেৰি কৰিছে। তেতিয়া মানুহজনে ক'লে যে আপোনাৰ, তেতিয়া শৃংখল জন্মই হোৱা নাই, যে আপোনাৰ ছোৱালীজনীলে মই অন্ততঃ ফ্ৰক এটা আনিছোঁ, সেইটো আপুনি কিন্তু ঘূৰাই নপঠিয়াব, তাইক আমি মানে সেই ফ্ৰকটো দিম, সেইটোকে গ্ৰহণ কৰক আপুনি। তেতিয়া তেখেতে ক'লে হ'ব তেতিয়াহ'লে সেইটোকে থৈ যাওক মোৰ টেবুলত। হয়, মানে কিমান এটা আদৰ্শ আছিলে। ইমান আজি যদি মায়ে কোৱা মতেদি যদি দেউতাই গ্ৰহণ কৰিলেহেঁতেন, আজি ঘৰখনে এনেকুৱা নহয়, ইয়াতকেও বহুত বেছি ভাল হ'লহেঁতেন। আৰু কৈছেও যে শৃংখল কিজান তেতিয়া সামাজিক জীৱনলৈ নাহিলেহেঁতেন। কিন্তু শৃংখলৰ কথাও আমি মাৰ লগত পাতিম, শৃংখলক লৈ আপোনাৰ কেনেকুৱা কি হৈ থাকে সেইখিনি কথা পাতিম। কিন্তু তাৰ আগতে দেউতাৰ কথা যিহেতু ওলাইছে, দেউতা যে এতিয়া নোহোৱা হোৱাৰ পাছত আপোনাৰ কোনোবাখিনিত এতিয়া সেই অভাৱটো অনুভৱ হয়নে, যে মানে শৃংখলক লৈ পেলাই, শৃংখলৰ কথাটো টানিছোৱে মই মাজতে, এতিয়া ধৰক শৃংখলক লৈ পেলাই যিবিলাক মাজে মাজে আমাৰ হৈ থাকে, তেনেকুৱা সময়ত আপুনি সেই বস্তুটো ফিল কৰে নেকি, যে দেউতা থকাহেঁতেন সেই যে মূৰৰ ছাটখন আপোনাক দিহা পৰামৰ্শ এটাই, দেউতা যিহেতু বিচনাত পৰি থাকিলেও আপোনাক দিহা পৰামৰ্শই আগবঢ়াব পাৰিছিলে, বা আপোনাক কোনোবাখিনি আশ্বস্ত কৰিব পাৰিছিলে দেউতাই, যে হ'ব তুমি চিন্তা নকৰিবা, এইটো ৰোলত পৰে বা এনেকুৱা কিবা এটা হয়, তেনেকুৱা যিখিনি কৈছিলে, সেই বস্তুখিনি কেতিয়াবা অনুভৱ কৰে নে এতিয়া আপুনি? নিশ্চয় কৰোঁ। মানে শৃংখলক যেতিয়া লাষ্ট মানে NSAত গ্ৰেপ্তাৰ কৰিছিলে, তেতিয়া এখেতে মোক কৈছিলে যে তুমি চিন্তা নকৰিবা, NSAত গ্ৰেপ্তাৰ কৰিলে সি বহুতখিনি সুবিধা পাব, ফাৰ্ষ্ট ক্লাছ হেৰি নিচিনা সুবিধা পাব। তেতিয়া মই অৱশ্যে আমি 17 দিনৰ মূৰতহে তাক লগ কৰিব পাইছোঁ। তেতিয়া মোক কৈছিলে যে তুমি, ময়ে গৈছোঁ যিহেতু জেললৈ, তেতিয়া কৈছিলে সি এইখিনি সুবিধা পাইছে নাই তাক সুধিবা, আৰু যদি নাই পোৱা তুমি জেইলাৰক কৈ আহিবা যে এইখিনি সুবিধা সি পাব লাগে। সেই তেনেকুৱা আৰু বহুতো আইনী হেৰি কৈছে। এতিয়াতো তেখেতে ক'লে যে আইনৰ কোনো কামেই নাই, যেতিয়া মানে তেওঁলোকৰ বৰ্ড এখন বহে, বৰ্ডৰহে কাম আছে, বৰ্ড বহিলেহে তাৰ বিষয়ে হেৰি হ'ব, 3 মাহৰ পিছতহে বৰ্ড বহিব, তুমি ধৈৰ্য ধৰিব লাগিব। সেইবোৰ কথাই মোক মানে হেৰি সাহস দিছিলে সেইখিনি সময়ত। আৰু যিহেতু গোটেই হেৰিখিনি মই কৰি আছিলোঁ, গতিকে মানে সেই তেনেকুৱা ধৰণৰ কথাবোৰৰ কাৰণে বৰ কেতিয়াবা ভয় লাগে। মাজে মাজে এতিয়াওতো সকলোৱে জানে, ছ'চিয়েল মিডিয়াটো ওলায়ে থাকে, মাজত মৰিগাঁৱত হ'ল, এৰিত হ'ল, কিবা কিবি এইবোৰ শৃংখলৰ এগেইনষ্টত ওলায়ে থাকে ন, তেতিয়া কিছুমান কথাত খুব ভয় লাগে, মানে দিশহাৰা হৈ যাওঁ যেন লাগে। মানে এতিয়া কোনে ক'ব মানে মোক এইটো কৰিবা, এইটো নকৰিবা, মানে তাক হ'লেও বা আমুক উকিলকে হেৰি কৰিবা, আইনী কথাখিনি নাজানো যে, তেখেতে সেই কথাখিনি জানিছিলে কাৰণে আমাৰ মানে বহুত সাহস আছিলে। আৰু শৃংখল সামাজিক জীৱনলৈ যে আহিলে, দেউতাৰ ক্ষেত্ৰত আপুনি যিমানখিনি ফেচ কৰিলে, দেউতাৰ ক্ষেত্ৰত আপুনি বহুত কষ্ট ত্যাগ কৰিছে, গতিকে শৃংখল অহাটো আপুনি বিচাৰিছিল নে? মই একেবাৰে বিচৰা নাছিলোঁ। মোৰ এই কথাটোৱে যোনদিনা সি দেউতাকক কৈছে যে দেউতা মই এনেকে মানে এটা হেৰিত জইন কৰিলোঁ, আৰু মই মানে এনেকৈ হেৰি কৰিম বুলি ভাবিছোঁ,
তেতিয়া দেউতাকে তাক এটা কথাই সুধিছিলে যে সোঁতৰ বিপৰীতে তই সাঁতুৰিব পাৰিবিনে হা কিন্তু এই জীৱনটো বৰ কষ্টকৰ সোঁতৰ বিপৰীতে সাঁতোৰাটো মানে উজু কথা নহয় যদি তই সোঁতৰ বিপৰীতে সাঁতুৰিব পাৰিম বুলি ভাবিছ তই যা তেতিয়া সি কৈছিলে যে মই পাৰিম তথাপি কৈছে তই ভাবিছা তই পাৰিবিনে নোৱাৰো কৈছে মই পাৰিম সেইদিনা কিন্তু মোৰ তেওঁ কেনেকুৱা লাগিছিলে মই নাজানো মোৰ কিন্তু খুব দুখ লাগিছিলে কাৰণ মই বিচৰা নাছিলো শৃংখলো যে আহক কাৰণ সেইখিনি কথা যে এওঁৰ ক্ষেত্ৰত মই যিমানখিনি ফেচ কৰি থলো আকৌ এতিয়া শৃংখলৰ লগতো ফেচ কৰিছো শৃংখলৰ লগত আপুনিও কৰিছে লগতে সুমিও কৰিছে মই মানে বিচৰা নাই তাৰ মানুহজনী এইখিনি মানে হেৰি কৰো ফেচ কৰক হয় কিমান মানে এটা কষ্টকৰ জীৱন হ'ব পাৰে আমি দূৰৰ পৰা দেখি বা আমি ফেচবুকত কমেন্ট এটা এৰি দিয়াটো বহুত সহজ কথা কিন্তু এই মানুহগৰাকীয়ে নিজেই কৈছে যে নিজৰ জীৱনটোত যিমানখিনি কষ্ট ভোগ কৰিলে সেই কষ্টখিনি যাতে শৃংখলৰ পত্নীয়ে ভোগ নকৰক সেইকাৰণে মায়ে বিচৰা নাছিলে যে শৃংখল সামাজিক জীৱনলৈ আহক তথাপিতো শৃংখল আহিলে শৃংখলৰ লৈ যে মাজে মাজে যে যিবিলাক হৈ যে থাকে বা সঁচাই হওক বা মিছাই হওক যিখিনি হৈ থাকে সেইখিনিক লৈ কেতিয়াবা কেনেকুৱা লাগে আপোনাৰ যেতিয়া আপুনি ধৰক ফেচবুকত পায় বা কোনোবাই আপোনাকতো পঠিয়াই চাগে শৃংখলক লৈ এনেকুৱা হৈছে বুলি তেতিয়া আপোনাৰ কেনেকুৱা লাগে তেতিয়া ভাল হেৰিবোৰ শুনিলে ভালেই লাগে কিছুমান কমেন্ট যে দিয়ে মাক দেউতাকক কৰিও দিয়ে ধৰি দিয়ে সেইবোৰ কথা আচলতে মানে শুনিলে খুব বেয়া লাগে আৰু নিজৰ ল'ৰা ছোৱালীৰ ভালটোৱে চবেই বিচাৰে আৰু এতিয়ালৈকে মই ভাবো শৃংখলে যিখিনি কাম কৰিছে দেশ আৰু জাতিৰ ভালৰ কাৰণে মংগলৰ কাৰণে কৰিছে তাত হয়তো ছচিয়েল মিডিয়াত আৰু এইবোৰতো আৰু সামাজিক জীৱনত গ'লে কিছুমান কথা শুনিবও লাগিব কিন্তু মানে সঁচা মিছাটো আমিহে জানো প্ৰকৃততে মানে সেইটোৱে ঘৰৰ আৰু সদায় মেইন চাফাৰ ঘৰৰ মানুহখিনি অকল মানে ঘৰৰ মানুহখিনি মাক আৰু মানে পৰিবাৰ পত্নী সেইকাৰণে মানে সেইখিনি মানে সেই ঘৰৰ মানুহখিনিহে অনুভৱ কৰে বাকীখিনি চব গুচি যায় কিবা এটা ক'লে কিন্তু চব ব্যস্ত হৈ যায় আমি সেইটো কথা পাহৰিব নোৱাৰো নহয় এতিয়া তাক NSS দিওঁতে বাকী চবেই আহিলে দুখৰ সমভাগী হ'ল হেৰি হ'ল চব ঠিক আছে কিন্তু চবৰে নিজৰ নিজৰ ব্যক্তিগত লাইফ আছে চবেই ব্যস্ত হৈ যায় কিন্তু আমি হ'ব নোৱাৰো নহয় ক'ৰবাত যাব নোৱাৰো বিয়া এখনত যাব নোৱাৰো সকাম এটা খাব নোৱাৰো বা ক'ৰবাত ওলাই যাব নোৱাৰো ফূৰ্তি কৰিব নোৱাৰো কাৰণ আমাৰ মনত অহৰহ ল'ৰাটো জেলত আছে কিবা কেনেকে আছে সেই মা তথাপিতো এটা মই কথা সুধো দেই এই যে আমি বিলাকে ধৰক এই জীৱনটো আমি দেখা নাইকিয়া আমি এটা নৰ্মেল জীৱন কটোৱা মানুহ এইটো দেখা নাইকিয়া কিন্তু দেউতাৰ ক্ষেত্ৰত 117 বাৰ জেল কৰিছে খাটিছে তাৰপিছত এতিয়া শৃংখলৰো মাজে মাজে সেইটো হৈ থাকে আপোনালোকৰ কাৰণে এইটো বস্তু মানে নৰ্মেল হৈ গৈছে চাগে ন নাই হোৱা দেই নৰ্মেল এইটো কেতিয়াও নৰ্মেল হ'ব নোৱাৰে ল'ৰা এটাক তুমি ঘৰৰ পৰা ধৰি যেতিয়া নিব মানে সেইটো বহুত ডাঙৰ কথা কিবা ধাৰাত লগাই ক'ত বা ৰাখে কিবা কৰে ধৰা গৰম দিনত বা মানে যুঁজিবলৈ এনি টাইম আপোনালোকো সাজু হৈ থাকিব লাগে মেণ্টেলি মানে প্ৰিপেয়াৰ হৈয়ে থাকো নিচিনা লাগে কিন্তু মানে ভিতৰি ভাঙি পৰো কিন্তু মানুহকতো দেখুৱাব নোৱাৰো ভিতৰি মাজে মাজে বহুত ভাঙি পৰো দেই আৰু এটা কথা মানে দুটা কথা মই এতিয়া এখেত ঢুকোৱাৰ পিছত অনুভৱ কৰিছো মোৰ মা ঢুকোৱা আজি 2 বছৰ হৈছে এখেত ঢুকুৱা 1 বছৰ হৈছে মা ঢুকোৱা মা নাই সেই বস্তুটোৱে বেলেগ এটা দুখ দিলে মানে শৃংখলক হলেও বা শৃংখলক যেতিয়া মানে ৰেষ্ট কৰে মা মাজতে এলজাইমাৰ ৰোগতো ভুগিছে তথাপি মাৰ আগত ক'লে মনটো মানে বহুত পাতলে মায়ে কি বুজি পায়তো তেতিয়া অলপ হেৰি হয় কিন্তু এদিন কৈছে তোৰ ল'ৰাৰ নামচোন টিভিত ওলায়ে থাকে শৃংখল কিন্তু মা সেই সময়ত এলজাইমাৰ ভুগি আছে তেতিয়া মাক কৈছো তাক ধৰি নিলে নহয় আমুক কৰিলে তেতিয়া কৈছে হয় নেকি একো নহয় দে চিন্তা নকৰিবি সেই কথাষাৰে বহুত সাহস দিয়ে চিন্তা নকৰিবি হয় মাৰ সেই কথাষাৰে মানে মই হঠাতে মানে দুটা ডাঙৰ আঘাত পোৱা দি পালো মানে মা নাই এই কথাটো মই কেতিয়াও ভাবিব নোৱাৰা কথা মানে মা নাইকিয়া হৈ যাব তাৰপিছতে এবছৰৰ পিছত এওঁ নাইকিয়া হৈ গ'ল সেইটোৱে মোক আৰু হতাই দিলে ন বহুতখিনি মানে এতিয়া মানে মোৰ অনবৰত মানে মই এটা পেনিক হেৰিত থাকো মানে আজি মই তোমাক মানে হেৰি কাৰণেহে কৈছো মানে মোৰ মনত ভয় ভাৱ এটা সোমাই থাকে অনবৰত ক্ৰিয়া কৰি থাকে মানে দেউতাৰ ক্ষেত্ৰতো আপোনাৰ সেইটো আছিলে এতিয়াও সেইটো মানে হৈয়ে আছে এতিয়া মানে আৰু বেছি হৈছে মানে দেউতা থাকোতে কিছুমান কথা দেউতাই মানে হেৰি কৰেতো আৰু মানে
হেৰি কি কয় বহুতখিনি কথা মানে তেওঁ সাহস দি থাকে যে কিন্তু শৃংখলৰ ক্ষেত্ৰত মানে সেইটো হেৰি ভয় লাগি থাকে ন এইটো ওলালে কি হ'ল সেইদিনা কোনোবাই ক'লে সিটো আমুক পালেগে হয় নেকি সি তালৈ গ'লগে নেকি মোক কিছুমান কথা মানে মানে হেৰি এনেই নাই কোৱা সঁচাকে কৈছে যে তুমি মানে হেৰি মোবাইলটো চোৱা মোবাইলত সি তাত ওলাই আছে সি কেলে যাব দিছা তাত মোক কৈয়ে যোৱা নাই সি কৈছে মই গুৱাহাটীলৈ যাওঁ সি গৈ বাটত তাত সোমাই দিছে ধৰা তেনেকুৱা ধৰণৰ কথা ন আচলতে সিও মই ভয় খাওঁ বুলি চিন্তা কৰো বুলি কিছুমান কথা নকয় মানে আপুনি যিখিনি পালে এতিয়া ধৰক চুমিও সেইখিনি পাই আছে শৃংখলৰ পৰা তাইও আৰম্ভ হৈছে তেনেকেও পাইছে আপুনি তাইক বুজাই বঢ়াই আপুনি আপোনাৰ এতিয়া দায়িত্ব হৈ গৈছে ন তাইক বুজোৱাটো সেইটো তাই মানে মাজতে যে NSS ধৰোতে তাই অকমান মানসিকভাৱে বেছি ভাগি পৰিছিলে তেতিয়া মই কৈছো যে তুমি এইটো হেৰি বুজাইছো আৰু তেতিয়া এওঁ আছিলেতো এওঁ যথেষ্টখিনি বুজাইছে সেয়া আৰু এনেকে তাৰ মাজতে চলি আছো আৰু যেনে তেনে এনেকে যাব আৰু ভাল কাম কৰিলে সদায় মানে সি 10 জনৰ ভালৰ কাৰণে যিহেতু ওলাইছে গতিকে সেইখিনি আপোনাকে অকমান চিন্তা ল'ব লগা হৈছে কিন্তু তথাপিতো অসমখনৰ হওক বা কিমান মানুহৰ কাৰণে সি কিবা এটা ভাল কৰিবলৈ ওলাইছে গতিকে সেইটো এটা মানে গৌৰৱৰো কথা আপোনাৰ কাৰণে যে আজি যদি শৃংখলে সমাজখনৰ কাৰণে কাম নকৰিলেহেঁতেন কৰবাত সি কিবা এটা চাকৰি কৰিলেহেঁতেন হয়তো তাক বহুত মানে চিনিও নাপালে কিন্তু এতিয়া আপোনাৰ চিনাকিটো আপোনাৰ ল'ৰাৰ চিনাকিৰে হৈছে শৃংখলৰ মাক হয়নে সেইটো এটা কিন্তু বৰ ভাল লগা কথা সেইটো হয় মাজে মাজে গৌৰৱো হয় যে কেতিয়া সেইদিনা মোক সিয়ে ডাক্তৰৰ ওচৰলৈ লৈ গৈছে লৈ যাওঁতে মানুহ এগৰাকী ওলাই আহিছে চিনি নাপাওঁ আপুনি ন শৃংখল চলিহা নমস্কাৰ দেই ইমান আপোনালোকে ভাল কাম কৰি আছে আপুনি মানে কালি আপুনি ONGC তেখেতক কিবা এটা হ'ল আৰু ONGC আপুনি হেৰি কিবা কিবি ক'লে ভাল পালো এনেকে লাগিব আপুনি মানে খুব ভাল কাম কৰি আছে দেই কোন বোলে মা মোকো নমস্কাৰ দিছে ভাল লাগিলে তেনেকুৱা কথাত ভালো লাগে আৰু শেহতীয়াকে যিহেতু ৰাষ্ট্ৰসংঘতো তাৰ নামটো উচ্চাৰণ হৈছে সেইটো গৌৰৱ কৰিবলগীয়া কথা সেইবোৰ ভাল লাগে আৰু মানে এওঁ কি জানানে ইংলিছ মিডিয়ামত যিখিনি সময়ত মানে আমাৰ ল'ৰা ছোৱালীকেইটা হৈছে তেতিয়া ইংলিছ মিডিয়ামৰ মানে প্ৰথম আৰু খুব ঢৌটো আহিছে আৰু 82-3 মানে 83-4 পৰা মানে সেইটো ঢৌ আহিছে আৰু খুব যে ইংলিছ মিডিয়ামত তাৰ আগৰ পৰা পঢ়াই আছে সেইখিনি সময়ত মানে পিক টাইম আৰু চবেই ইংলিছ মিডিয়ামত পঢ়াইছে আৰু তাৰপিছতে মইতো এতিয়া মোৰো মন গৈছে ইংলিছ মিডিয়ামৰ পৰা এওঁৰে মোৰে পুৰা তৰ্কাতৰ্কি আৰু তাৰপিছতে আৰু মই মানি নলওঁ ইংলিছ মিডিয়ামতে পঢ়াম এওঁ মানি নলয় এওঁ কৈছে অসমীয়া মিডিয়ামত পঢ়াম তুমি পঢ়াব পাৰিবা ময়ো পঢ়াব পাৰিম বহুত ডাঙৰলৈকে নহ'লে দিগদাৰ আমি ব্যৱসায় কৰা মানুহ সদায় মানে ইমান ফিজ আমি মানে দিব নোৱাৰিব পাৰোঁ তেনেকুৱা কথা তাৰপিছত আৰু তেওঁৰ কথাটোৱে হ'লগৈ হয়ো মই শংকৰদেৱ শিশু নিকেতনত সিহঁতক ভৰালোঁ তাৰপিছত এদিন মই হ'ল আৰু 3 বছৰমান হৈছে শৃংখলকো দিবৰ হৈছে আৰু তেতিয়া মানে মোৰ লগৰ এজনীয়ে লগ পালোঁ তেওঁ ক'লে তোৰ ছোৱালীজনী ক'ত দিছ মই ক'লোঁ শংকৰদেৱ শিশু নিকেতন কাম নাই আৰু স্কুল নাপালি RSSৰ স্কুলখনে পালি মই আকৌ তেতিয়া ৰাজনীতি একো নাজানো মই আহি এওঁ সুধিছো RSS কি বস্তু মোকতো এনেকে ক'লে বাদ দিয়া সেইবোৰ একো নাই তুমি হেৰি কৈছা ভাল স্কুলত পঢ়াইছা যে সেইকাৰণে মানে হেৰি কৰিছে এনেকে মোক থৈ দিলে দেই পিছতহে লাহে লাহে গম পালো আৰু কিন্তু মই একো ভাবি চিন্তি নোহোৱাকে মানে একো নজনাকে মাৰ লগত গৈ তাইক এডমিশ্যন কাৰ্বিক সেইখন স্কুলতে দিলোঁ সুধিলোঁ ক্লাছ 10লৈকে হ'বনে নহয় বোলে হ'ব তেতিয়া হোৱা নাছিলে হ'ব বুলি কোৱাৰ কাৰণে তাতে দি দিলোঁ মই আৰু ভাবিছোঁ চিট পৰীক্ষা দি ঘূৰাই নুফুৰাওঁ আৰু এনেকে ভাবিলোঁ সেইকাৰণে সুধিলোঁ ক্লাছ 10লৈকে হ'বনে নহয় বোলে হ'ব বুলি ধৰক একো ভাবি চিন্তি নকৰাকে দিলোঁ অৱশ্যে সেই ক্ষেত্ৰত সেই স্কুলেও বহুতখিনি সহায় কৰিলে শৃংখলহঁতক মানে আগবাঢ়ি যোৱাত এটা প্লেটফৰ্ম দিলে বুলি মই ভাবোঁ দেই আৰু মানে শৃংখলক যিসকলে খুব ওচৰৰ পৰা লগ পাইছে জানে আৰু ময়ো যিহেতু শৃংখলৰ লগত খুব
মানে ক্লোজলি মই তাক বহুতবাৰ লগ পাইছো, গতিকে ময়ো জানো বা ফোন এটা কৰো যদি তাক কেতিয়াবা কিবা কথাত, সিও যিটো আগ্ৰহত মাত দিয়ে আচলতে সি মানুহ হিচাপে খুব মৰমীয়াল, বহুত মৰমীয়াল। মই মানে সেই কথাটো মই বেলেগে যেতিয়া কেতিয়াবা শৃংখলৰ বিষয়ে মোৰ ওচৰত কয়, মই তেতিয়া কওঁ যে যিহেতু ময়ো ৰাজনীতি বহুত বেছি বুজি নাপাওঁ, যে কি কৰিছে ৰাজনীতিৰ জীৱনত সি, মই সেইটো ইমান মই চাবলৈ নাযাওঁ, যি কৰিছে ভাল কৰিছে বুলিয়ে ভাবো। কিন্তু তাক যেতিয়া মই খুব মানে ওচৰৰ পৰা লগ পাইছো, যেদিনেই লগ পাইছো, সি মানে সেই যিটো আন্তৰিকতা দেখায় সঁচাকে মানে বেলেগেও কয় নে মা কয় নাই, লগ নোপোৱা মানুহবোৰে মানে কয় যে হেৰি মানে শৃংখল মানে এটা খঙাল বস্তু বুলিয়ে ভাবে। সঁচাকে মানে শৃংখলে যে মানে হাঁহি মাতি কথা পাতে, ইমান জলি মানে বহুত জলি আকৌ। আৰু ল'ৰা ছোৱালীৰ লগতো সি খুব হেৰি কৰিব পাৰে। ল'ৰা ছোৱালীয়ে খুব ভাল পায় তাক, খুব খেলা ধূলা কৰে ল'ৰা ছোৱালীৰ লগত। শৃংখলে কেতিয়াবা ভয় কৰে নে আপোনালে? মোলে অকমান ভয় কৰে মোলে ভয় কৰে মানে কি আৰু, সৰুৰ পৰা যিহেতু দেউতাকে খুব বেছি মৰম কৰিছিলে, এই মানে সেইখিনি সময়ত যিটো শাসন কৰিব লাগে সেইটো ময়ে কৰিছিলো তাৰমানে, সেইকাৰণে এতিয়াও মোলে অকমান সমী এটা কৰে আৰু। আৰু মা সেই দেউতা যেতিয়া নথকাকে আপুনি দুটা ল'ৰা ছোৱালী ডাঙৰ কৰিছিলে, সেইটোতো এটা কষ্টকৰ জীৱন আছিল। বহুত কষ্টকৰ, বহুত আপুনি ত্যাগ কৰিব লগা হৈছিলে। বহুত ত্যাগ। মই মানে হেৰি ল'ৰা ছোৱালী, মোৰতো ছোৱালীজনী ভালকে থবলৈ মন যায়, ছোৱালী মানুহৰ এনেও চখ টখবোৰ বেছি। মই মানে তেতিয়া কি কৰো, এই ৰিডাকশ্যন যে দিয়ে, ৰিডাকশ্যনত মানে কিবা কিবি বস্তু, এই কাপোৰ চাপোৰ কিনি টুকুৰা টুকুৰি, মোৰ মায়ে খুব ভাল চিলাইছিলে ফ্ৰক চক, মাক মানে সেই কাপোৰ চাপোৰ কিনি আনো, বা ভাল ফ্ৰক এটা কাৰ্বিৰ কাৰণে কিনো, শৃংখলৰ কাৰণে কিনো। আগতে এওঁ মানে খুব কয় আৰু দেই, এই ভিৰ জমাই আৰু খুব, এই ভিৰ চিৰ দেখিলে এই সেইফালে নাচাবি বোলে, ৰাকা ওলাব পাৰে। মই মানে ল'ৰা ছোৱালী কেইটাক কেতিয়াও মানে এই হেৰিটো অভাৱটো অনুভৱ কৰিব নিদিওঁ আৰু, মানে যেনে তেনে মই মিলাও মানে। এই যাতে সিহঁতিও যাতে হেৰি নাপায় সমাজৰ আগত, যে মোৰ এইটো নাই এইটো নাই। মানে এটা কষ্টত আপুনিও কাৰ্বি আৰু শৃংখলক ডাঙৰ কৰিছো অকলে। সেইখিনি মানে আপুনি মানে ক'ব পাৰে যে আপোনাৰ হাতেৰে আপুনি অকলে শৃংখল আৰু কাৰ্বিক ডাঙৰ কৰিছে। হয়। আৰু দেউতাৰ এনেকুৱা কি কথা আছে যিটো কথা আপোনাৰ একদম সদায় মনত থাকি যাব? দেউতা মানে খুব ৰোমান্টিক মানুহ আছিলে। দেউতা মানে এওঁক মানে মানুহে এওঁকো খঙাল মানুহ বুলিয়ে ভাবে। দেউতা আচলতে খুব ৰোমান্টিক মানুহ আছিলে। মানে মাজে মাজে তেওঁ ঘৰৰ অৱশ্যে সকলোকে উলিয়াই মেলি লৈ যায়, সেইবোৰ গুণ বহুত ভাল গুণ আছিলে দেউতাৰ কিছুমান মানে। আৰু মানে তেওঁৰ এটা গুণ মোক বিয়া হওঁতে কৈছিলে যে, তুমি মানে মোৰ লগত বিয়া হৈছা ঠিকে আছে, কিন্তু তুমি মোক মাৰ বিষয়ে মোক কেতিয়াও মানে একো নকবা। মোৰ মাৰ বিষয়ে তুমি মোক একো নকবা, আৰু মানে তাৰ বাহিৰে মোৰ তোমাক একো কবলগীয়া নাই। মানে মাকৰ বিষয়ে একো বেয়া কথা শুনিব বিচৰা নাছিলে মানে। মাকক খুব ভাল পাইছিলে, শ্ৰদ্ধা কৰিছিলে, কাৰণ বহুত কষ্টৰে মানে মায়ে ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিছিলে। তেওঁলোকৰ দেউতাক হঠাৎ ঢুকাই গ'ল, তাৰপিছত বহুত কষ্টৰে মায়ে ডাঙৰ কৰিলে। সেইকাৰণে কৈছিলে মাৰ বিষয়ে মোক কেতিয়াও একো কথা নকবা দেই। সেই কথাটো মই অৱশ্যে শেহলৈকে পালন কৰিছিলো, মাকো প্ৰতিপাল কৰিলো তেনেকে। আৰু কিছুমান কথা কয় যে ওপৰলৈ নাচাবা, ওপৰলৈ চালে বৰ কষ্ট পাবা, যে সদায় তললৈ চাবা। তোমাতকে মই কেতিয়াবা কওঁতো আৰু, মাইকী মানুহ যিয়ে নহওক ন, অলপ চবৰে এম্বিচন থাকেই, আৰু ময়ো ব্যতিক্ৰম নহয় ন। গতিকে মানে হেৰি যে কওঁ যে আমুকৰ এইটো ইমান ভাল, আমুকৰ হেৰিটো, এওঁ সদায় কয় তুমি তললে ওপৰলৈ নাচাবা, জীৱনত ওপৰলৈ চালে খুব কষ্ট পাবা, সদায় তললৈ চাবাচোন। তোমাতকেও বহুত তলত মানুহ আছে, সেইখিনি মানুহ কিমান মানে কেনেকে আছে, সুখে শান্তিয়ে আছে, বা তেওঁলোকৰো জীৱনত দুখ আছে। ওপৰলৈ নাচাবা কেতিয়াও, ওপৰলৈ চালে বৰ কষ্ট পাবা। কিন্তু এইটো একদম খুব মানে লাগি যোৱা কথা কৈছিলে। কিন্তু সেই কথাষাৰে মই কিন্তু মানে মানি চলিছো আৰু দেই এতিয়ালৈকে। শৃংখলহঁতকো কওঁ যে বেছি ওপৰলৈ নাচাবি, সদায় মানে তললৈ চাবি। হয়। আৰু মানে সঁচাকে আপুনি গৌৰৱ কৰিব পৰা এগৰাকী পত্নী, আৰু গৌৰৱ কৰিব পৰা এগৰাকী মাতৃ, কাৰণ আপোনাৰ দুইটা ল'ৰা ছোৱালীয়ে
মানে সমাজত নিজৰ এটা মানে স্থান লৈছে কাৰ্বিৰ কথাই কওঁ কাৰ্বি গুৱাহাটীলৈ গৈ এই শিৱসাগৰৰ পৰা গুৱাহাটীলৈ গৈ য'ত তাই মানে এখিনি মানুহ পাইছে য'ত তাই নিজৰ চিনাকিটো বনাব পাৰিছে সঁচাকে কিন্তু আপুনি মানে গৌৰৱ কৰিব পৰা এগৰাকী মাতৃ হয় আৰু শৃংখলকতো চবেই জানে বাৰু শৃংখলৰ কথা মই নকওঁৱে মই নিজাকে ক'বলগীয়া শৃংখলৰ কথা একো নাই সকলোৱে জানে কিন্তু তাৰ মাজতে মই শৃংখলক যিহেতু খুব ওচৰৰ পৰা পাইছো শৃংখলৰ সামাজিক মাধ্যমত তাৰ ৰাজনীতিক জীৱনটোৰ কাৰণে কেতিয়াবা ভাল আলোচনা হৈছে কেতিয়াবা বেয়া আলোচনা হৈছে কিন্তু মই পাৰ্চনেলি শৃংখলক কেনেকে জানো সেইটো কৈছো আৰু শৃংখলৰ কিবা কথা কওকচোন ঘৰুৱাকে শৃংখল কেনেকুৱা সেইটো কওকচোন ঘৰুৱাকে শৃংখল বৰ মানে মানে সিও বহুত কেয়াৰিং তাৰ মানে পৰিবাৰক সি মানে সময় দিবলৈ খুব নোৱাৰে যিকণ সময় পায় সি সময় দিবলৈ চেষ্টা কৰে আৰু মানে সি বৰ হাঁহিৰ ফূৰ্তিকে থাকে ঘৰত থকা সময়খিনি ফূৰ্তিকে থাকে আৰু মানে সদায় একেলগে সি বহি ভাত খাবলৈ বিচাৰে আৰু এতিয়াও তাৰ পৰিবাৰ যিহেতু চাকৰিয়াল গতিকে তাই নাথাকে যদিও দুপৰীয়া ভাতটো মা মোৰ আধা ঘণ্টা দেৰি হ'ব তই কিন্তু খাই নিদিবি দেই ৰৈ দিবি দেই মোলে এনেকুৱা মানে সিও বহুত মানে মৰমীয়াল আৰু খুব হাঁহি ফূৰ্তিকে থাকে ভাল লাগে তাক যিহেতু এই ঘৰখনৰ লগত মোৰ এটা বহুত বেলেগ সম্পৰ্ক কাৰ্বি কি হয় বুলি যদি মোক সোধে অকল বান্ধৱী বুলি কৈ মই শেষ কৰিব নোৱাৰো কাৰ্বিক মইতো এইটো ক'ব পাৰো যে মোৰ যেতিয়া ল'ৰাটো জন্ম হৈছিলে আনকি কাৰ্বিয়ে মোৰ ঘৰৰ মানুহে কিন্তু কোনেও ৰাতি ৰখা নাছিলে হস্পিটেলত কাৰ্বিহে মোৰ ৰখিছিলে আৰু ইমান সেইকাৰণে এতিয়া মই যেনেকুৱা মা মই কিবা এটা বনালে যেনেকে ই ভাল পায় কাৰ্বিৰ লগতো সি তেনেকুৱা কাৰ্বিকো মানে সি সেইটো ক'ব পাৰে যে কাৰ্বি সিদিনাখন ফটোত দেখিলে কাৰ্বিয়ে পনীৰ বনাই পেলাই ফটো ষ্টেটাছ দিছিলে লগালগ কাৰ্বিক ফোন কৰি মই গ'লে বনাব নোৱাৰা তেনেকুৱা গতিকে এনেকুৱা এটা সম্পৰ্ক আমাৰ মাজত গতিকে শৃংখলক মই খুব ভালকে জানো দেউতাকো মই বহুতবাৰ ওচৰৰ পৰা পাইছো ঢুকোৱাৰ সময়তো মই যিহেতু আছিলো গতিকে মই গোটেই কথাখিনিয়ে জানো আজি মই অকমান আপোনালোকৰ মাজলৈ উলিয়াই আনিবলৈ চালো তাৰ পাছতো কিন্তু মায়েও নিজৰ কিছুমান কাম কৰি থাকে মায়ে নিজাকে এটা পিজি চলাই পিজিটো খুব ধুনীয়াকে মায়ে নিজক ব্যস্ত ইমানখিনি চিন্তাৰ পাছত দিনটো চিন্তা লৈ থাকে দেউতাৰ দিনৰ পৰাই বা শৃংখলৰ কাৰণেও এতিয়া চিন্তাত থাকে তাৰ মাজতো কিন্তু নিজাকে কিছুমান কাম কৰি থাকে আৰু চবতকে ডাঙৰ কথা মায়ে খুব ধুনীয়া ৰান্ধে খুব ধুনীয়া ৰান্ধে সেইটো এটা মাৰ নিজা চিনাকি আছে পৰিয়ালৰ মাজতে হওক বা মাৰ বন্ধু বৰ্গৰ মাজতে হওক সেইটো এটা চিনাকি আছে খুব ভাল ৰান্ধে গতিকে আজি অকণমান মাৰ লগত কথা পাতিলো যিহেতু মই এইটো ৰাস্তাত গৈছিলো ডিব্ৰুগড়ৰ পৰা ঘূৰি আহোঁতে সোমাইছো মাক চাই যাওঁ বুলিও আৰু মাৰ লগত অকণমান কথাও পাতিলো যাতে মানুহজনীক এনেকে নহয় যে শৃংখলৰ মাক হিচাপে নহয় মানুহজনীয়ে যে জীৱনটোত বা দেউতাৰ পত্নী হিচাপে নহয় মানুহজনীয়েও যে জীৱনটোত কিমানখিনি ত্যাগ কৰিছে ল'ৰা ছোৱালীকেইটাৰ কাৰণে হওক বা তেওঁৰ নিজৰ স্বামীৰ কাৰণেই হওক ঘৰখনৰ কাৰণেই হওক সেই কথাখিনিও মই আপোনালোকৰ ওচৰলৈ অকণমান আনিবলৈ চেষ্টা কৰিলো আৰু চাগে বহুত কাহিনী আছে ন মা আছে আকৌ কেতিয়াবা লগ পাম মা গুৱাহাটীলৈ যেতিয়া যাব লগ পাম কথা পাতিম আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছো ভাবিছো আপোনালোকেও ভাল পাইছে আৰু আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব আপোনালোকে কিবা থাকিলে আমাক কমেণ্ট যোগে জনাব ধন্যবাদ